এই পৃথিৱীত সকলোতকৈ কঠিন কাম হ'ল মানুহৰ মনৰ সঁচা ভালপোৱা অৰ্জন কৰা। সেইকাৰণে যিজন মানুহে আপোনাক সঁচাকৈ ভাল পায়, বিশ্বাস কৰে, তেওঁক কেতিয়াও অৱহেলা নকৰিব। তেনে কৰিলে সেই ব্যক্তিজনৰ মনৰ মৃত্যু হ'ব। যদি আপুনি সময়ক মূল্য দিবলৈ শিকি যায়, তেনেহ'লে সময়ে আপোনাক সফলতা দিব। প্ৰস্তুত হোৱাৰ কাৰণে যদি অপেক্ষা কৰি থাকে, তেনেহ'লে আপুনি গোটেই জীৱন অপেক্ষা কৰি কটাব লাগিব। শিক্ষা কেতিয়াও চাৰ্টিফিকেটত প্ৰমাণ নহয়। শিক্ষা প্ৰমাণ হয় তেওঁৰ ব্যৱহাৰত। যাৰ আত্মসন্মানবোধ প্ৰখৰ, তেওঁৰ আত্মীয় স্বজন বহুত কম থাকে। কাৰণ কাকো তেল মাৰি জীয়াই থকা তেওঁৰ চৰিত্ৰ নহয়। জীৱনত যদি কিবা এটা বহুত ডাঙৰকৈ কৰিবলৈ বিচাৰিছে, তেনেহ'লে শক্তিতকৈ সহ্য শক্তি বহুত বেছি জৰুৰী। হাঁহি আৰু আশা জীৱনত কেতিয়াও নেহেৰুৱাব, কাৰণ এই দুটা বস্তুৱে আপোনাক জীয়াই থাকিবলৈ সাহস দিয়ে। জীৱনত ভুল ধৰা মানুহৰ অভাৱ নাই, কিন্তু কাষত থাকি সঠিক পথৰ সন্ধান কেইজনমানেহে দিব পাৰে। আমাৰ এটা বেয়া অভ্যাস আছে। আমি বিচাৰোঁ যাক আমি গুৰুত্ব দিওঁ, তেওঁ যেন আমাক সমানভাৱে মূল্য দিয়ে, গুৰুত্ব দিয়ে, মৰম দিয়ে। আৰু যেতিয়া এই সকলোবোৰ ভবাৰ বিপৰীত হয়, তেতিয়া এই কথাবোৰে আমাক বাৰে বাৰে আঘাত দিয়ে। আপোনাৰ চাৰিওফালে বিভিন্ন ধৰণৰ বস্তু পাব, কিন্তু সঁচা ভালপোৱা সহজে বিচাৰি নাপাব। এই সঁচা ভালপোৱা পাওঁতেই ইয়াক সন্মান কৰিবলৈ শিকক। এই সংসাৰত কোনো সুখী নহয়, সকলো দুখী। কোনোবা নিজৰ দুখত দুখী আৰু কোনোবা আনৰ সুখত দুখী। সেইখন হাত সদায় পবিত্ৰ, যিখন হাত প্ৰাৰ্থনাতকৈ বেছি সহায়ৰ বাবে উঠে। অতীত হ'ল আপোনাৰ শিক্ষা, আৰু বৰ্তমান হ'ল আপোনাৰ উপহাৰ, আৰু ভৱিষ্যত হ'ল আপোনাৰ প্ৰেৰণা। ভুলতো কোনো আত্মীয়ৰ ঘৰলৈ বাৰে বাৰে নাযাব, কাৰণ বৰ্তমান সময়ত সম্পৰ্কবোৰ এনেকুৱা হ'ল যে খবৰ নল'লে দূৰত্ব বাঢ়ি যায়, আৰু বেছিকৈ খবৰ ল'লে বিৰক্ত হৈ যায়। আপুনি যে সহজ নহয় সেইটো নিজৰ মাজত ৰাখক। সকলোৱে আপোনাক সন্মান কৰিবলৈ বাধ্য হ'ব। ৰূপ, যৌৱন, অৰ্থ এইবোৰ আপোনাৰ সাময়িক পৰিচয়, যি সময়ৰ লগে লগেই হেৰাই যাব। কিন্তু আপোনাৰ ব্যৱহাৰ হ'ল আপোনাৰ চিৰস্থায়ী পৰিচয়, যে মৃত্যুৰ পিছতো সকলোৰে স্মৃতিত থাকি যাব।